ভাৰতৰ লগতে গোটেই বিশ্বতে পাঠানৰ উপাৰ্জনৰ অভিলেখ দেখি প্ৰশ্ন হৈছে, অসমত কেতিয়া নিৰ্মাণ হ'ব উপাৰ্জনেৰে দেশত চৰ্চা লাভ কৰিব পৰা চলচ্চিত্ৰ? কেতিয়া নিৰ্মাণ হ'ব সকলো শ্ৰেণীৰ দৰ্শকক আকৰ্ষিত কৰিব পৰা চলচ্চিত্ৰ? 2023ত পূৰণ হ'বনে এই আশা? নমস্কাৰ, স্বাগতম জনাইছোঁ জলিউড আনঅফিচিয়েলৰ নতুন এটি ভিডিঅ'। আহক চাওক কোনকেইখন চলচ্চিত্ৰক লৈ উৎসাহ বাঢ়িছে দৰ্শকৰ। ব্লেক এণ্ড হোৱাইট। ৰবি শৰ্মাৰ অভিনীত একশ্যনধৰ্মী চলচ্চিত্ৰখন মুক্তি পাব 24 ফেব্ৰুৱাৰী তাৰিখত। ছবিখনৰ টিজাৰ ইতিমধ্যে মুক্তি পাইছে আৰু টিজাৰ মুক্তিৰ পিছৰ পৰাই চৰ্চাত চলচ্চিত্ৰখন। চলচ্চিত্ৰখনৰ পৰিচালনা ধনজিৎ দাস আৰু প্ৰযোজনা ৰোহিত শৰ্মা। লকডাউনৰ পূৰ্বৰে পৰা চৰ্চাত আছে অন্য এখন ৰবি শৰ্মা অভিনীত চলচ্চিত্ৰ ৰঘুপতি। চলচ্চিত্ৰখনৰ কাহিনী ৰবি শৰ্মাৰ আৰু পৰিচালনা সুব্ৰত কাকতিৰ। এতিয়ালৈ ছবিখনৰ কোনো গীত বা টিজাৰ মুকলি হোৱা নাই যদিও চলচ্চিত্ৰখনৰ ঘোষণাৰ পৰাই বহুল প্ৰচাৰিত হৈছে ৰঘুপতি। ইয়াৰ এক প্ৰধান কাৰণ হৈছে সাম্প্ৰতিক সময়ত নৱপ্ৰজন্মৰ মাজত বৃদ্ধি পোৱা ৰবি শৰ্মাৰ জনপ্ৰিয়তা। চলচ্চিত্ৰখন মে' মাহত মুক্তি পাব। বছৰটোৰ শেষৰ ফালে মুক্তি পাব আন এখন চলচ্চিত্ৰ যিয়ে হয়তো ৰচিব পাৰে উপাৰ্জনৰ অভিলেখ। চলচ্চিত্ৰখন হৈছে যতীন বৰা অভিনীত ৰাঘৱ। চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ ইতিমধ্যে সমাপ্ত হৈছে আৰু পূজাৰ সময়ত মুক্তিৰ প্ৰচেষ্টা চলাই থকা হৈছে। যতীন বৰা আৰু অভিজিৎ ভট্টাচাৰ্যৰ পূৰ্বৰ চলচ্চিত্ৰ ৰত্নাকৰে উপাৰ্জনৰ অভিলেখ ৰচি থৈছে যদিও চলচ্চিত্ৰখনৰ কাহিনীভাগ দাক্ষিণাত্যৰ এখন চলচ্চিত্ৰৰ পৰা নকল কৰা বুলি চৰ্চা হোৱাৰ পিছত যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল। তেনে ক্ষেত্ৰত ৰাঘৱৰ সময়ত দৰ্শকসকল যথেষ্ট সচেতন হ'ব আৰু সূক্ষ্মভাৱে নজৰ ৰাখিব কাহিনীৰ ওপৰত। আশা কৰিব পাৰি চলিত বৰ্ষত এনে বহুকেইখন চলচ্চিত্ৰই উপাৰ্জনৰ ফালৰ পৰা কৌতুক স্পৰ্শ কৰিব। বন্ধুসকল, আপোনালোকে জনাবচোন কোনখন চলচ্চিত্ৰৰ বাবে বেছি আগ্ৰহী হৈ আছে। ধন্যবাদ।